নমস্কাৰ। আমি কিছুদিন আগতে এটা নিউজ চাবলৈ পালোঁ যে এজন লোকে তেওঁৰ মাতৃক গচকি গচকি পেলাই হত্যা কৰিলে আৰু যেতিয়া সেই জঘন্য অপৰাধ কৰাৰ পিছত পুলিচে তেওঁক আটক কৰিলে, তেওঁৰ কিন্তু চকু মুখত কোনো ধৰণৰ অনুশোচনা আমি দেখা নাপালোঁ আৰু বৰঞ্চ তেওঁৰ মুখত আমি হাঁহি দেখা পালোঁ। সুস্থ মগজুৰ মানুহে কেতিয়াও এই জঘন্য অপৰাধ কৰিব নোৱাৰে। মগজুৰ বিকৃতি থকা মানুহেহে এই ধৰণৰ জঘন্য অপৰাধ কৰিব পাৰে বুলি মোৰ ব্যক্তিগত মতামত। মোৰ নিজা এটা গোচৰৰ লগত এই ঘটনাৰ সামঞ্জস্য মই দেখা পালোঁ আৰু সেয়ে ভাবিলোঁ যে আপোনালোকৰ লগত অলপ কথাখিনি মই শ্বেয়াৰ কৰোঁ। DLSA ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিয়ে কিছুমান এডভকেট এপইণ্ট কৰে আৰু সেই এডভকেটসমূহে এই ধৰণৰ অপৰাধীবোৰৰ গোচৰ চলাই মহামান্য আদালতে নিযুক্ত কৰে আৰু যিবোৰ অপৰাধীয়ে এই ধৰণৰ অপৰাধ কৰে যে তেওঁলোকৰ ফেমিলি মেম্বাৰে তেওঁলোকৰ প্ৰতি বিৰক্ত হয়, তেওঁলোক যেতিয়া জেলত থাকে তেওঁলোকৰ খবৰ নলয়, তেওঁলোকৰ জামিনৰ ব্যৱস্থা নকৰে আৰু তেওঁলোকৰ গোচৰ চলাবলৈ কোনো অধিবক্তা নিয়োগ নকৰে, তেতিয়া DLSAৰ ফালৰ পৰা মহামান্য আদালতে যিবিলাক তেওঁলোকৰ এপইণ্টেড এডভকেট থাকে তেওঁলোকক নিয়োগ কৰে। মই নিজেও এজনী DLSAৰ লিগেল কনচিলেটৰ হওঁ আৰু সেই সংক্ৰান্তে মহামান্য আদালতে ৩-৪ মাহমান আগতে মোক এটা গোচৰ দিছিলে। গোচৰটো ডমেষ্টিক ভাইলেঞ্চৰ আছিলে আৰু তাতে এটেম্প টু মাৰ্ডাৰৰ ছেকশ্যনটো আছিলে। নিজৰ মাকে এজন লোকৰ এগেইনষ্টত এজাহাৰ দিছিলে আৰু তাৰে ভিত্তিত পুলিচে তেওঁক এৰেষ্ট কৰি পেলাই জেললৈ প্ৰেৰণ কৰে আৰু সেই পৰ্যন্ত তেওঁ জেলতে আছিলে। মই গোচৰটো চাই চিতি পেলাই তেওঁৰ মাকক ফোন কৰিলোঁ, যোগাযোগ কৰিলোঁ আৰু মাকক মই গোটেইখিনি কথা ক'লোঁ। মাকে ক'লে যে বাইদেউ মই আপোনাক অহাকালি আদালতত লগ কৰিম। সেই ধৰণে মাকে তাৰ পিছদিনা আহি পেলাই মোক লগ কৰিলে আৰু মোৰ ভৰিত ধৰি ইমানেই কান্দিলে আৰু মোক ক'লে যে বাইদেউ তেওঁকতো জেলৰ পৰা ওলোৱা দূৰৰ কথা, আপুনি তেওঁক জেলত কেনেকৈ ৰাখে সেইটোহে ব্যৱস্থা কৰক, কাৰণ তেওঁ জেলৰ পৰা ওলালে আমাক মাৰি পেলাব, তেনেকৈ ক'লে। তাৰপিছত তেওঁ গোটেইখিনি কথা ক'লে। তেওঁ ঘৈণীয়েকক ইমান বেয়াকৈ মাৰে আৰু ইমান বেয়াকৈ কাটিছে যাৰ কাৰণে এটেম্প টু মাৰ্ডাৰৰ ছেকশ্যনটো আহিছে। তেওঁ মাকক মাৰে, তেওঁ ঘৈণীয়েকক মাৰে, তেওঁ সৰু তেওঁৰ শিশু দুটিক মাৰে, সেই ধৰণৰ এটা ঘটনা। তাৰপিছত যিয়েই নহওক তেওঁৰ ট্ৰায়েল হ'ব জেলত থাকি পেলাই আৰু তেওঁ মোক ক'লে যে বাইদেউ লোকজন তেওঁৰ নিজৰ পুত্ৰজন জেলত থকা স্বত্বেও তেওঁৰ প্ৰতি ইমানেই ভয় যে ৰাতি যদি দুৱাৰখন বতাহত ঠেলা খাই শব্দ হয় বা গছৰ গুটি পৰে টিনপাতত, তেওঁলোকে উচপ খাই উঠে, ভাবে যে ল'ৰাজন আহিছে আৰু তেওঁলোকক এতিয়া ক্ষতি কৰিব আৰু হত্যা পৰ্যন্ত কৰিব পাৰে। নিজৰ পুত্ৰৰ প্ৰতি মাতৃৰ ইমান ভয়, তেতিয়াহ'লে কি পৰ্যায়ৰ অত্যাচাৰ কৰিব লাগিব সেই পুত্ৰই আপোনালোকে নিজেই চিন্তা কৰক। সেই ল'ৰাজনৰ পিতৃ সৰুতে ঢুকাইছিলে। মাকে মানুহৰ ঘৰত ভিক্ষা কৰি, মানুহৰ ঘৰত কাম কৰি পেলাই সেই লোকজনক আলফুলে ডাঙৰ দীঘল কৰিছিলে। কিন্তু যেতিয়া ডাঙৰ হৈ আহিলে তেওঁ মদ ভাং গাঁজা আদি খাই পেলাই ইমানেই বেছিকৈ খাব আৰম্ভ কৰিলে, তেওঁৰ মূৰৰ বিকৃতি হ'ব ধৰিলে। তাৰপিছত পৰিয়ালৰ লোকক খুব বেয়াকৈ অত্যাচাৰ কৰা হ'ল আৰু উপায় নাপায় মাকে নিজেই নিজৰ ল'ৰাজনৰ এগেইনষ্টত এজাহাৰ দিছে। ইয়াৰ পৰা আমি এটা মেছেজ পাওঁ যে নিজৰ ল'ৰা যদি ইমানেই অত্যাচাৰী হয় তেতিয়াহ'লে প্ৰয়োজন হ'লে এই ধৰণৰ ব্যৱস্থা পিতৃ মাতৃয়ে লোৱা উচিত, কাৰণ মৰিতো যাব নোৱাৰি, মৰি যোৱাটো সম্ভৱ নহয়। গতিকে নিজৰ সন্তান মৰমৰ হ'লেও কেতিয়াবা এই ধৰণৰ ব্যৱস্থা ল'ব লগা হয়। আৰু আমি বিভিন্ন সময়ত দেখা পাওঁ আমাৰ শাৰীৰিক অসুস্থতা হ'লে আমি ডক্তৰৰ ওচৰত যাওঁ, কিন্তু মানসিকভাৱে মানুহ কেতিয়াবা মেণ্টেল ইমবেলেঞ্চ হয়, ফ্ৰাষ্ট্ৰেশ্যন ডিপ্ৰেশ্যনত হ'ব পাৰে, বেছি নিচা লোৱাৰ বাবে হ'ব পাৰে, তেতিয়াও কিন্তু চাইক'লজিষ্টৰ ওচৰত যোৱাটো বহুত দৰকাৰ। কিন্তু আমাৰ সমাজত এতিয়ালৈকেও সেইটো প্ৰথা চলা নাই। চাইক'লজিষ্টৰ ওচৰত গ'লে মানুহে অলপ সংকোচ বোধ কৰে বা পাগল বুলি কয়, কিবা বুলি কয়, কিন্তু আচলতে মানুহ কিছুমান পাগল হয়েই নিচা খাই। গতিকে যিবোৰে এই ধৰণৰ জঘন্য অপৰাধ কৰে আমি বেছিভাগতে শুনা পাওঁ, দেখা পাওঁ যে তেওঁলোকে নিচা খোৱা মানুহে, ভাল মানুহে কেতিয়াও এইবোৰ নকৰে। গতিকে আমি এতিয়া বৰ্তমান সেই শাহু আৰু বোৱাৰী ধুনীয়াকৈ নিজৰ পুত্ৰ নহ'লেও শিশু সন্তান দুটিৰ সৈতে সুন্দৰকৈ দৰিদ্ৰ হ'লেও মানুহৰ ঘৰত কাম কৰি খাই হ'লেও সুন্দৰকৈ জীৱন নিৰ্বাহ কৰি আছে। মোৰ যদি এই পেজটি আপোনালোকে ভাল পায় ফ'ল' কৰিব। মোৰ এটি প্ৰচেষ্টা সমাজত আইন সজাগতা বৃদ্ধি কৰা আৰু আইনৰ কিছু কথা আপোনালোকক জনোৱাৰ বাবে আৰু কিছুমান অপৰাধ আৰু অপৰাধীৰ বিষয়ে জনোৱাৰ বাবে, তেওঁলোকৰ কি পৰ্যায়ত তেওঁলোকে অপৰাধ কৰিব পাৰে বা অপৰাধী এজনৰ ঘৰৰ পৰিস্থিতি কি হয়, সেইবাবে যে মানুহে ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰে, মোৰ এইটোৱে প্ৰচেষ্টা।
আপোনালোকে যদি মোৰ পেজটি ভাল পায় মোক পেজটি ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি আপোনালোকে কিবা মনত কথা থাকে যে জানিব বিচাৰে বা কিবা, মই যিমান দূৰ পাৰোঁ মই ভিডিঅ' অনাৰ মই চেষ্টা কৰিম। আৰু শ্বেয়াৰ কৰিলে মানুহৰ মাজত যাব। আৰু এইটো ঘটনাত এটা মেছেজ আছে। মেছেজটো হ'ল সেই শাহু আৰু বোৱাৰীগৰাকীৰ ইমান মিল, আৰু শাহুগৰাকীয়ে নিজৰ পুতেকৰ দোষ নাথাকি পেলাই নিজৰ পুতেকৰ এগেইনষ্টতে এজাহাৰ দাখিল কৰিলে, আৰু বোৱাৰীজনীক লৈ পেলাই সুন্দৰকৈ এতিয়া জীৱন নিৰ্বাহ কৰি আছে। আৰু বোৱাৰীগৰাকীয়েও নিজৰ পিতৃ মাতৃ থকা স্বত্বেও সেই শাহুগৰাকীক এৰি নগৈ তেওঁৰ লগতে সুন্দৰকৈ জীৱন নিৰ্বাহ কৰি আছে। মই নিজেই দেখা পাইছোঁ। আজিলৈ ইমানেই। আকৌ আহিম আপোনালোকৰ মাজত নতুন ভিডিঅ' লৈ। ধন্যবাদ।